বন্ধু বান্ধৱীসকল আদৰণি জনাইছো আসামিজ মাষ্টাৰডিৰ ইউটিউব চেনেলৰ আন এটা নতুন আৰু ইন্টাৰেষ্টিং জিকে ভিডিঅ লৈ। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅটো বহুত বেছি নলেজেবল হ'বলৈ গৈ আছে। ভিডিঅটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আজিৰ ভিডিঅত অসম চৰকাৰৰ আৰক্ষী বিভাগৰ লিখিত পৰীক্ষাৰ লগতে সকলো চৰকাৰী চাকৰি পৰীক্ষাৰ বাবে উপযোগী হোৱাকৈ কেইটামান ইন্টাৰেষ্টিং প্ৰশ্ন উত্তৰ লৈ আহিছো। ভিডিঅটো সম্পূৰ্ণকৈ চাই লাইক, শ্বেয়াৰ আৰু চেনেলটোক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅৰ প্ৰথম আৰু ইন্টাৰেষ্টিং প্ৰশ্নটো হৈছে কোনটো জন্তুৱে নাকেৰে পানী খায়? শুদ্ধ উত্তৰটো হ'ব হাতী। খাদ্য খোৱাৰ সময়ত পানী খোৱাৰ ফলত কি ৰোগ হয়? শুদ্ধ উত্তৰটো হ'ব কোষ্ঠকাঠিন্য। কোনটো চৰাইক ৰাতিৰ ৰজা বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব উইল চৰাইক ৰাতিৰ ৰজা বুলি কোৱা হয়। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে দৈ আৰু জেলেবী খালে কোনটো ৰোগ নিৰাময় হয়? শুদ্ধ উত্তৰটো হ'ব হজমৰ সমস্যাৰ লগতে উচ্চ ৰক্তচাপ সমস্যা দূৰ কৰে। আজিৰ ভিডিঅ'ৰ 5 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ সৰ্ববৃহৎ চিৰিয়াখানা ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব কলকাতাত অৱস্থিত। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব নিউয়ৰ্কত। সূৰ্যৰ ৰশ্মিৰ পৰা আমি কি ভিটামিন লাভ কৰোঁ? শুদ্ধ উত্তৰটো হ'ব সূৰ্যৰ ৰশ্মিৰ পৰা আমি ডি ভিটামিন লাভ কৰোঁ। বাছি ভাত খালে কি ৰোগ নিৰাময় হয়? শুদ্ধ উত্তৰটো হ'ব বাছি ভাত খালে কোষ্ঠকাঠিন্য ৰোগ নিৰাময় হয়। আজিৰ ভিডিঅ'ৰ 9 নম্বৰ কুৱেশ্যনটো হৈছে ম্যানমাৰৰ মুদ্ৰাক কি বুলি জনা যায়? শুদ্ধ উত্তৰটো হ'ব ম্যানমাৰৰ মুদ্ৰাক কিয়াত বুলি জনা যায়। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে বিশ্বত কোন দেশত সৰ্বাধিক নদী আছে? শুদ্ধ উত্তৰটো হ'ব ৰাছিয়া দেশত সৰ্বাধিক নদী আছে। 11 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ ৰাজ্যিক নৃত্যৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব বিহু হৈছে অসমৰ ৰাজ্যিক নৃত্য। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? শুদ্ধ উত্তৰটো হ'ব ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতিজনৰ নাম হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আজিৰ ভিডিঅ'ৰ 13 নম্বৰ প্ৰশ্নটো হৈছে ইনচুলিন প্ৰয়োগ কি ৰোগৰ নিৰাময়ৰ কাৰণে ব্যৱহাৰ কৰা হয়? ঠিক এনেধৰণৰ প্ৰশ্নবিলাক পৰীক্ষাত অহা দেখা যায়, মনত ৰাখি থবা। শুদ্ধ উত্তৰটো হ'ব মধুমেহ। আমলখিত কি ভিটামিন পোৱা যায়? শুদ্ধ উত্তৰটো হ'ব আমলখিত চি ভিটামিন পোৱা যায়। সাপে কিমান দিন নোখোৱাকৈ থাকিব পাৰে? শুদ্ধ উত্তৰটো হ'ব 15 দিন। গৰুৰ জীৱনকাল কিমান বছৰৰ হয়? শুদ্ধ উত্তৰটো হ'ব গৰুৰ জীৱনকাল 16 বছৰৰ হয়। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া চনেট পুথিখনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব মানস হৈছে প্ৰথম অসমীয়া চনেট পুথি। প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম হৈছে বনকুঁৱৰী। 19 নম্বৰ কুৱেশ্যনটো হৈছে বাংলা কথাছবিত অভিনয় কৰা প্ৰথমজন অসমীয়া শিল্পী কোন? শুদ্ধ উত্তৰটো হ'ব প্ৰমথেশ বৰুৱা হৈছে বাংলা কথাছবিত অভিনয় কৰা প্ৰথমজন অসমীয়া শিল্পী। কামাখ্যা মন্দিৰ কোনটো পাহাৰত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব নীলাচল পাহাৰত অৱস্থিত। বিশ্ব ৰক্তদান দিৱস কোনদিনা পালন কৰা হয়?
শুদ্ধ উত্তৰটো হ'ব 22 এপ্ৰিলত বিশ্ব ৰক্তদান দিৱস পালন কৰা হয়। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? এই প্ৰশ্নটো তোমালোকৰ কাৰণে এৰি দিয়া হৈছে। যদি তোমালোকে শুদ্ধ উত্তৰটো জানা তেন্তে কমেণ্ট বক্সত লিখি দিবা। আজি ভিডিঅ'ৰ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? শুদ্ধ উত্তৰটো হ'ব 1526 চনত। প্ৰতিমা খনিকৰ বুলি কাক কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালাক। আজি ভিডিঅ'ৰ 25 নম্বৰ কুৱেশ্যনটো হৈছে বেছিকৈ মেগী খোৱাৰ ফলত শৰীৰত কোনটো অংগ ক্ষতি হোৱাৰ ভয় থাকে? শুদ্ধ উত্তৰটো হ'ব লিভাৰ।